catch 'em all. So well, hello dear beautiful people, welcome back to my YouTube channel. আৰু মই পু মটৰ্ছত আহিছোঁ আৰু পু মটৰ্ছত কিহৰ কাৰণে আহিছোঁ এইটো শ্ব'ৰুমত আহিছোঁ যদি অলপ কিবা এটা ভাল খবৰ আছে গতিকে চাই থাকক নাযাব কিন্তু ভিডিঅ'টো স্কিপ নকৰিব আজি ভিডিঅ'টো শেষলৈকে চাব তাৰপিছত চাওক কি হয় গতিকে এতিয়া আমি শ্ব'ৰুমৰ ভিতৰত যাই আছোঁ গাড়ীখনৰ বিলিং হৈ আছে আৰু মই আপোনালোকক গাড়ীখন দেখাই দিছোঁ মোৰ গাড়ীখন বলক চশমা নাই এইখনে মোৰ গাড়ী কি কৰা তুই এক্সপালছখন হ'ল এইটোৱে মই গ্ৰে কালাৰটো লৈছোঁ মেট গ্ৰে চাওক এইখনে মোৰ বাইকখন Xpulse 200 আৰু এতিয়া বাকী প্ৰচেছিংখিনি হৈ আছে এতিয়া আমি অলপ ৰেষ্ট কৰিম A few moments later আজি ডেলিভাৰী হৈ যাব গাড়ীখনৰ আই এম ভেৰি হেপি গাইজ আৰু বলক এতিয়া অলপ পে'মেণ্টটো দি লওঁ বাইদেউ কেছ পে'মেণ্টটো আপুনি লয় আপোনাৰ ইঞ্চুৰেঞ্চটো হৈছে ইঞ্চুৰেঞ্চটো হৈছে ইয়াতে বাইদেউ ইঞ্চুৰেঞ্চটো বনাই আছিল মানে ইঞ্চুৰেঞ্চটো হৈ গ'ল এতিয়া মই কেছখিনি দি দিওঁ এতিয়া পে'মেণ্ট হৈ আছে তাৰপিছত ডেলিভাৰী বাকী চব কাম হৈ আছে পেমেণ্ট ডান এতিয়া গাড়ীখনৰ ডেলিভাৰী দিব আমাক গাড়ীখনৰ ডেলিভাৰী কোনেবা দিয়ে অ'কে চ' গাইজ এতিয়া গাড়ীৰ ডেলিভাৰী হ'ব আৰু আমাৰ বিজয়ে আজি গাড়ীখন ডেলিভাৰী কৰি আছে থেংক ইউ বিজয় গাড়ীখন মোক বহুতেই ভাল লাগিছে বহুতেই ভাল লাগিছে গতিকে গাইজ ডেছক্ৰিপশ্যনত শ্ব'ৰুমৰ নাম্বাৰ থাকিব আপোনালোকে যদি গাড়ীখন ল'ব বিচাৰে তেনেহ'লে পু মটৰ্ছলৈ আহিব তো গাইজ আজি ভিডিঅ'টো এইখিনি ইয়াতে সমাপ্ত কৰিছোঁ ডেলিভাৰীলৈকে আৰু বাকী ভিডিঅ' এতিয়া নকৰোঁ কাৰণ গাড়ীখন যে চলাব লাগিব আৰু মোৰ হেলমেটটো মই অনা নাই মটৰ ব্লগিঙৰ তেতিয়াছ মই আজি আপোনালোকক এই গাড়ীৰ মটৰ ব্লগিং কৰি দেখাব নোৱাৰিম গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নতুন বাইক ল'লোঁ হিট দ্য লাইক বাটন এণ্ড গাইজ অতি সোনকালে 1K কমপ্লিট হ'ব নতুন বাইকৰ লগত 1K আপোনালোকে কমপ্লিট কৰি দিয়ক চ' বিজয় বাই বাই থেংক ইউ